কৃষ্ণ আজি কাষ্টমাৰ আহিবনে আৰু এটা কাষ্টমাৰ দেখা দেখি নাই বাপ্পা ঐ পুৱাৰ পৰা বহি আছোঁ এটা দুটা মানুহ অন্যদিনা মোৰ কফি চপত মানুহ ভৰ্তি হৈ থাকে আজি মানুহে নাই এই চাৰিটা বহি আছে আকৌ জীয়ালিকিৰা জীয়ে পেংলাই কথা শুনবা নৰি বাহিৰত বহি আছোঁ ভাই বাপ 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 আজিকালি জীয়ালিকিৰাই কি কথা পাতে দিনডাল কথা পাতিলোঁ সিহঁতৰ সূতা নপলোৱে নেকি কাষ্টমাৰ কেতিয়া আহিব এটা কোনোবা আহিলে কথাও পাতবা পাৰলোঁ হয় কোনো নাহেও নহয় আজি ৰাস্তাইদি আহিলে বোলো কথাই পাতোঁ অলপ হেৰিয়ে কৰোঁ কালি আকৌ এই নীলৰ পুতেকৰ ইণ্টাৰভিউ আছিল তাতে সিয়াক কি সুধিলা সি আহিলেও অলপ কথা পাতিলোঁ হয় সিও নাহিল দেখোন হৰকান্তৰ পুতেকৰ বিয়া গোটাই মানুহ তাতে চালা মানুহ মুখা কিহে পাইছে লোকৰ বিয়াত নাচি বাগি একে ফূৰ্তি কৰি বাপই জানো সিহঁতৰহে বিয়া পাতিছে কোনোবাই মানুহ মুখাৰ হাহাকাৰ কোনোবাই কাপোৰ লৈছে কোনোবাই নাচবা ধৰছি মদ খাইছে এই বিয়া বুলি ক'লে আজিকালি কিবা সেই মদ ভাং এইবিলাকে হৈ গৈছে আৰু কৃষ্ণ আহে কোনোবা এটা অলপ খোজে কাৰো ৰহে খোজকাঢ়ি ইফালে সিফালে কৰি থাকোঁ কোনোবা এটা আহিলে ভাল আছিল সোনকালে বা কোনো এটা নাহে কথা পাতিলে কথা পাতিলে বোলো কথাই পাই ভাল লাগব নাহে দেখোন না আহিব লাগিছিল এটা কোনোবা এতিয়ালৈ দেখা দেখিয়ে নাই নহয় অন্যদিনা কি চাবি মানুহ আজি বিয়া পাই মানুহে পেট ভৰি খাব পাইছে আৰু ৰাস্তাই ওলোৱা নাই তই আহিলি তই আকৌ ক'ত যাবি বকি আছা দেখোন কিয়া আজি মানুহে আন পাইছোঁ তই দেখোন ইফালে চাইছা সিফালে চাইছা হা বাপ তোৰ কথা ভাই সেই নাই মানুহ নাই আজি সেই বিয়া নহয় চব মানুহ বিয়াতে ব্যস্ত হৈছে আৰু বিয়া পাই মোৰ দেখি নাই নহয় মানুহ দেখা নাই ৰাস্তাতে এটা মানুহ নাই তাকে ভাবি আছোঁ তাকে ভাবি নিজকে নিজে কৈ আছোঁ ভাই এতিয়া সদায় যে মানুহ আহি পাই কি কথাই ভাই বিয়া বুলি নহয় মানুহ আৰু মাজে মাজে ঘৰতে ৰেষ্ট লৈ ৰেষ্ট নলৈ বোলে এই দুদিনমান আগত কৰোণা গৈছি মানুহতো এটা কথা আছে এতিয়া কালি ইণ্টাৰভিউ দিব গৈছোঁ যি মানুহ একে হিট খেলবা নোৱাৰা হৈছে কোনো মতে ইণ্টাৰভিউটো সন্ধিয়া পৰছি মোৰ ভাগত যায় বোলে সন্ধিয়া কিবাকে দিছোঁ আৰু পিছে ইণ্টাৰভিউ কেনে হ'লে তোৰ বেয়া হোৱা নাই ভালে হৈছে বৰ টান প্ৰশ্ন সোধে আজিকালি সেই আগৰ নিচিনা নাই তহঁতে এতিয়া ইণ্টাৰভিউ দিছিলি এনেকুৱা নাই আজিকালি বহুত বেলেগ প্ৰশ্ন সোধে কি সোধে ধৰবাই নোৱাৰি নহয় কাৰ মূৰে ভাবিহে ঘৰতে একো দাম নহয় আমি সেইগিলা প্ৰশ্ন একে ছেকেণ্ডতে আমি কৈ দিমেই আমাৰ এক্সপিৰিয়েঞ্চ বহুততো আমাৰ চাকৰি কৰিব মন নোহোৱাৰ কাৰণেহে মই এইখন দি পেলাই বহি আছোঁ নহ'লে মই কেইটাৰে চাকৰি পালোঁ হয় বৰ জানা তই একে লগে উত্তৰ দিবহি কেইটা ইণ্টাৰভিউ দি পাইছ তই মই দেখোন তোৰ এটা ইণ্টাৰভিউ দিবা দেখা নাই মই ইণ্টাৰভিউ দিব গ'লে এতিয়া ৰাইজক কৈ যাব লাগিব মই ইণ্টাৰভিউ দিব যাম বুলি দে বৰ পাৰ আজি কৈছোঁ বাৰু এটা প্ৰশ্নই সোধো তোক এডাল গছত 6টা চৰাই আছিল আৰু সেই 6টা চৰাইক মাজৰ এটা চৰাইক গুলিয়াই পেলাই মাৰিলা এতিয়া গাছডালত কেইটা চৰাই থাকিল কৈছোঁ বাৰু বৰ পাৰাটো সেইটো নোৱাৰিম নেকি কিবা তাতে 6টা চৰাইৰ ভিতৰত এটা চৰাই মাৰিলে 5টা চৰাই থাকিলা সেইটো নোৱাৰা কিবা কথা আছে ইমান সৰু বস্তু নোৱাৰা তহঁতে হে এই লাজ লাগবই তহঁতৰ ওপৰত মুঠত কি পঢ়ি যায় তহঁতে তোৰ মূৰা 6টা চৰাইৰ মাজত এটা গুলিয়াই মাৰিলে গুলিৰ শব্দত বাকী কেইটা চৰাই গাছত থাকিব নেকি নাজানে কথা কয় এটাও নাথাকে গাছডালত যদি চৰাইকেইটা ক'লা আছিল এটাক মাৰ পিছত গম নাপাবতো পাৰে কথা কিছুমান আজিকালি এইবিলাক টেকনিকেল প্ৰশ্ন বুজছা আজিকালি এনেকে সুধো পাৰবা লাগব চব সুধিলে পাৰবা লাগব তেতিয়াহে চাকৰি পাবি বুজছা আমি এইগিলা পাৰোঁ এনেই কওঁ আৰু তোৰ নৰা কি কথা আছে লাষ্ট প্ৰশ্ন এটা সুধিম সেই নৰা মই যাম ভাই কৈছোন এটা পাচিত 6টা আপেল আছিল তাৰে 5টা পচিল তাৰ এতিয়া কেইটা আপেল থাকিল কৈছোঁ বাৰু সেইটো 5টা পচিলি এটা থাকিলা সেইটো আৰু সুধিব লগা কথা নাই ইমান সহজ প্ৰশ্ন নৰম বুলি ভাবা তই তোৰ মূৰাটো আপেল পচাৰ পিছত কি আপেল হৈ নাথাকে নেকি 5টা পচিল মই কোৱা নাই নহয় পেলাই দিয়া বুলি পচিলে তাতে 6টা আপেলে আছে দে তলত থাকি লাভ নাই মই যাওঁ তোক একো সুধি লাভ নাই তই একোৱে নোৱাৰা হয় এনেই বৰ লেবেল দে যাওঁ দে মই দে বৰ জানাটো যাই থাক প্ৰশ্ন সোধে এইগিলা ফাল্টু প্ৰশ্ন যা